Hello everyone, DME Assamৰ ফালৰ পৰা D.Pharm কোৰ্ছৰ বাবে যি সেকেন্ড অনলাইন কাউন্সেলিং অনুষ্ঠিত হ'বলগীয়া আছিল তাৰ বাবে ইতিমধ্যে ইনষ্ট্ৰাকচন আহি গৈছে কিদৰে তেওঁলোকে অনলাইন কাউন্সেলিং কৰিব পাৰিব তাৰ বাবে সবিশেষ এই নোটিছখনত জনোৱা হৈছে গতিকে যিসকল কেণ্ডিডেটে কাউন্সেলিঙত এপিয়াৰ হ'ব তেওঁলোকে ভিডিঅ'টো খুব মনোযোগেৰে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই যাতে কাউন্সেলিং কৰোঁতে তেওঁলোকৰ কোনো প্ৰব্লেম নহয় নহ'লে তেওঁলোকৰ যোনটো এডমিশ্যন আছে সেইটো কেনসেল হৈ যোৱাৰ খুব বেছি চান্স আছে গতিকে ভিডিঅ'টো মন কৰি চাব পইণ্টছখিনি কি দিয়া হৈছে গতিকে প্ৰথম পইণ্টটো দিয়া হৈছে যে কাউন্সেলিংটো অনলাইন হ'ব গতিকে কি কৰিব লাগিব কেণ্ডিডেটসকলে Zomm এপটো ডাউনলোড কৰি ল'ব লাগিব তেওঁলোকৰ স্মাৰ্টফোন লেপটপ বা ডেস্কটপত আৰু তাৰ লগতে কি থাকিব লাগিব ডিভাইচটোত ৱেবকেম থাকিব লাগিব গতিকে এই কথাটো মন কৰিব আৰু লগতে কৈছে যে এটা ৱেল কানেক্টেড ইণ্টাৰনেট মানে খুব ভাল নেটৱৰ্ক থকা এটা ইণ্টাৰনেট হ'ব লাগিব যাতে তেওঁলোকে কাউন্সেলিং কৰোঁতে কোনো প্ৰব্লেমৰ সন্মুখীন নহয় আৰু যিসকল কেণ্ডিডেটৰ ইণ্টাৰনেট কানেকশ্যনত প্ৰব্লেম আছে তেওঁলোকে এটা কাম কৰিব তেওঁলোকে ওচৰৰ কেফেত যাব নহ'লে যিডোখৰ ঠাইত তেওঁলোকে ভাল নেটৱৰ্ক পায় সেইডোখৰ ঠাইলৈ গৈ ল'ব যাতে তেওঁলোকৰ কোনো প্ৰব্লেম নহয় কাউন্সেলিং কৰোঁতে গতিকে এতিয়া আমি সেকেন্ড পইণ্টটো আহোঁ সেকেন্ড পইণ্টটো ইয়াত দিছে ব্ৰাউজাৰ কি ল'ব লাগিব গুগল ক্ৰম ল'ব লাগিব বুলি দিয়া আছে তাৰপিছত কি কৰিব লাগিব ইয়াত দিয়া আছে লিংক দিয়া আছে লিংকৰ কথা কোৱাৰ আগতে মই টাইমটো কৈ দিছোঁ কেতিয়া কাউন্সেলিং ডেট কেতিয়া হ'ব 24 আগষ্ট 2021 গতিকে এইটো ডেট আৰু টাইম দিয়া আছে সকলো কেটেগৰীৰ বাবে বেলেগ বেলেগ টাইম দিয়া আছে 10:30 পৰা 11 AM লৈকে PW কেণ্ডিডেটসকলৰ বাবে আৰু তেওঁলোকৰ এইটো লিংক দিয়া আছে লিংকটো মন কৰিব এই লিংকটো তেওঁলোকে কপি কৰি তেওঁলোকে টাইপ কৰিব লাগিব টাইপ ব্ৰাউজাৰত গৈ পেলাই ক্ৰমত গৈ পেলাই এই লিংকটো টাইপ কৰিব লাগিব টাইপ কৰি তেওঁলোকে ক্লিক কৰিব লাগিব এতিয়া আহিছোঁ সেকেন্ড টাইমিঙৰ বাবে 11 to 12 আছে আনৰিজাৰ্ভড সকলৰ বাবে যিসকলৰ ৰেংক 1 to 177 লৈকে আছে CW 2020 যিসকল কেণ্ডিডেটৰ 1 পৰা 77 লৈকে ৰেংক আছিল তেওঁলোকে এই টাইমিংটো জইন কৰিব আৰু আনৰিজাৰ্ভ যিসকল কেণ্ডিডেটৰ 178 পৰা 363 লৈকে আছিল তেওঁলোকে 12টাৰ পৰা এটালৈকে তেওঁলোকৰ টাইমিং দিয়া হৈছে এইটো টাইমটো মন কৰিব লগতে এইটো লিংক দিয়া আছে তাৰপিছত আহিছোঁ OBC MOBCৰ কাৰণে 1টাৰ পৰা 2টালৈকে হ'ব আৰু লগতে লিংক দিয়া আছে তেনেকৈ SCৰ বাবে 2টাৰ পৰা 2:30 তাৰপিছত 3টাৰ পৰা 4টালৈকে দিছে ST প্লেইনছ আৰু লিংক লগতে দিয়া আছে তাৰপিছত 4টাৰ পৰা 4:30 TGL কেণ্ডিডেটসকলৰ বাবে তো ইয়াতো লিংক দিয়া আছে আৰু 4:30 পিছত যিসকল EWS কেণ্ডিডেট আছে তেওঁলোকৰ বাবে লিংক ইয়াত দিয়া আছে গতিকে লিংকটো মন কৰিব তেওঁলোকে ব্ৰাউজাৰত ক্ৰম অপেন কৰি এই লিংকটো তেওঁলোকে টাইপ কৰিব লাগিব আৰু মোৰ ডেছক্ৰিপশ্যনত চেক কৰিলে আপোনালোকে লিংকটো পাব তাত গৈও আপোনালোকে ডাইৰেক্ট ক্লিক কৰি যাব পাৰে নহ'লে আপোনালোকে ব্ৰাউজাৰত গৈ এই লিংকটো টাইপ কৰিব পাৰে আৰু ডেছক্ৰিপশ্যনত দিয়া আছে যিসকলে অসুবিধা পায় তাত গৈ পেলাই ডাইৰেক্ট ক্লিক কৰিব লিংকটো আৰু মনত ৰাখিব যে সঠিক লিংকটো দিব তেওঁলোকে যোন কেটেগৰীত পৰে আণ্ডাৰ ৰিজাৰ্ভ হ'লে UR দিব OBC গতিকে লিংকটো চাই ল'ব ভালকৈ যাতে তেওঁলোকৰ জইনিং কৰোঁতে কোনো প্ৰব্লেম নহয় তাৰপিছত আহিছে থাৰ্ড নম্বৰ পইণ্টটো সেই লিংকটো ক্লিক কৰাৰ পিছত এখন নতুন উইণ্ড'জ আহিব তাত লগইন বুলি আহিব আৰু সেই লগইন কৰাৰ পিছত এটা Zomm ৱেবছাইটলৈ গুচি যাব যোনটো Zomm এপ কৰিছিলে সেইটোলৈ ৰিডাইৰেক্ট হৈ যাব গতিকে তাত নতুন এখন উইণ্ড'জ ওলাব বুলি কৈছে স্ক্ৰীন এখন ওলাব তাত কি কৰিব লাগিব নিজৰ যোনটো CW ৰেংক আৰু তেওঁলোকৰ যোনটো কেটেগৰী যেনেকৈ OBC তেওঁলোকে MOBC সেই কেটেগৰীটো সৈতে তেওঁলোকৰ যদি ৰেংক হয় 15 আৰু কেটেগৰী হয় OBC তেওঁলোকে 15-OBC বুলি তেওঁলোকে টাইপ কৰি ক্লিক অ'কে ক্লিক কৰিব লাগিব গতিকে এই কথাটো মনত কৰিব তাৰপিছত কি হ'ব তেওঁলোকৰ স্ক্ৰীনত এনেকৈ ওলাব প্লিজ ৱেইট
দ্য মিটিং হোষ্ট উইল লেট ইউ চুন সেই বুলি এটা আপোনালোকে মেছেজ দেখা পাব গতিকে সেইটো ক্লিক কৰাৰ পিছত এই মেছেজটো আপোনালোকৰ স্ক্ৰীনত অ'পেন হৈ আহিব তাৰপিছত যেতিয়া অলপ দেৰি ৰ'ব লাগিব এনেকৈ দেখাৰ পিছত আপোনালোকে কিছু সময় ৰ'ব লাগিব তাৰপিছত আপোনালোকে এণ্টাৰ কৰিব পাৰিব তাৰপিছত কি হ'ব তেওঁলোকে যোনটো পাৰ্মিশ্যন আছিলে অডিঅ'ৰ পাৰ্মিশ্যন অডিঅ' আৰু ভিডিঅ'ৰ পাৰ্মিশ্যন তেওঁলোকে এলাউ কৰি দিব লাগিব গতিকে এইটো কম্পালচৰি হয় লগতে আৰু এটা পইণ্টছ কৈছে অডিঅ'টো যেতিয়ালৈকে কাউন্সিলিং নেমাতে তেওঁলোকৰ তেতিয়ালৈকে তেওঁলোকে মিউট কৰি থ'ব আৰু যেতিয়া কাউন্সিলিং হ'ব তেওঁলোকৰ তেতিয়া অডিঅ'টো অন কৰিব যাতে হোষ্টজনে তাত যোনজন চিলেকশ্যন বৰ্ড মেম্বাৰ থাকে তেওঁলোকে শুনি পায় আৰু দিয়া হৈছে যে 10:30 পৰা কাউন্সিলিংটো ষ্টাৰ্ট হ'ব আৰু চিডিউল মতে হ'ব যিখন চিডিউল ওপৰত দিয়া আছে সেই মতে হ'ব আৰু তেওঁলোকে একৰ্ডিংলি জইন কৰিব লাগিব আৰু যিসকল বেলেগ বেলেগ কেটেগৰী ষ্টুডেণ্ট আছে তেওঁলোকে তেতিয়াহে জইন কৰিব লাগিব যেতিয়া তেওঁলোকৰ টাইমিং আহে আৰু লিংকটো তেতিয়াহে অ'পেন কৰিব লাগিব নহ'লে তেওঁলোকৰ কি কৈছে তেওঁলোকে যদি আগতে বা পিছত আগতে জইন কৰে তেওঁলোকৰ কি হৈছে তেওঁলোকক ৰিমুভ কৰি দিয়া হ'ব আৰু তেওঁলোকে আকৌ লগ ইন কৰিব নোৱাৰিব গতিকে সেই কথাটো মনত ৰাখিব একদম কেয়াৰফুলি তেওঁলোকে কৰিব যেতিয়া টাইমিং দিয়া আছে তেওঁলোকে তেতিয়াহে লগ ইন কৰিব সেইটো পইণ্টছ ভালকৈ মন কৰিব যিসকল কেণ্ডিডেটে কাউন্সিলিঙত এপিয়াৰ হ'ব আৰু এটা কথা মন কৰিব ৰিজাৰ্ভ কেণ্ডিডেটসকলে যোনটো জেনেৰেল কাউন্সিলিং আছে তেওঁলোকৰ যদি ৰেংকটো 1ৰ পৰা আগত দিয়া আছে 1ৰ পৰা 363 ভিতৰত হয় তেওঁলোকে আনৰিজাৰ্ভ কেটেগৰীটো জইন কৰিব পাৰিব গতিকে ৰেংকটো যাৰ ওপৰত আছে তেওঁলোকে আনৰিজাৰ্ভ কেটেগৰীটো তেওঁলোকে কাউন্সিলিং কৰিব পাৰিব আৰু ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে যিসকল কেণ্ডিডেটে কাউন্সিলিঙত এপিয়াৰ হ'ব তেওঁলোকে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা মেথছ তেওঁলোকে এখন ৰেকগনাইজ বৰ্ডৰ পৰা পাছ কৰিব লাগিব লগতে উইদাউট গ্ৰেছ মাৰ্ক পোৱা হ'লে নহ'ব গতিকে সেই পইণ্টছটো আপোনালোকে চাব যে যিসকল গ্ৰেছ মাৰ্ক পোৱা তেওঁলোকক নহ'ব বুলি কৈছে এইটো ইম্পৰ্টেণ্ট এটা পইণ্ট হয় গতিকে এইখিনিয়ে আছিল ইনষ্ট্ৰাকশ্যন ইয়াত দিয়াৰ মতে আপোনালোকে লিংক ডেছক্ৰিপশ্যনতো পাই যাব ডেছক্ৰিপশ্যনত আছে মোৰ লিংক দিয়া আছে গতিকে কেটেগৰী ৱাইজ জইন হ'ব পাৰে নহ'লে ইয়াত গৈ পেলাই আপোনালোকে কি কৰিব ব্ৰাউজাৰত গৈ পেলাই এই লিংকটো যিটো পাইছে আপোনালোকে টাইপ কৰি এণ্টাৰ হ'ব গতিকে ইমানেই আছিল ভিডিঅ'টো আপোনালোকে প্ৰচিডিউৰখিনি ফ'ল' কৰি কাউন্সিলিংটোত এণ্টাৰ হ'ব আৰু যাতে ইনষ্ট্ৰাকশ্যনখিনি যিমতে দিয়া আছে সেইমতে ফ'ল' কৰিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ন'টিফিকেশ্যনসমূহ আপোনালোকে খুব সোনকালেই পাই যায় ধন্যবাদ